আমাৰ বৈধ ভাৰতীয়বিলাকক ইয়াতে সম্পূৰ্ণ ডকুমেণ্ট থকা স্বত্তেও আজি আমাৰ ইয়াতে 15,000ৰ মাজত কিন্তু 800-900 মানুহৰ একচুৱেলি আহিছে, প্ৰতি ঘৰত ৰৈ গৈছে। মানে ডকুমেণ্ট থকা স্বত্তেও আমাৰ ইয়াৰে মানুহবিলাকক বিদেশী বনাই দি দিছে। আমাৰ হিন্দু বঙালী কিন্তু বিদেশী হ'ব নোৱাৰে, কাৰণ আমি এতিয়া ভূমিপুত্ৰ হয়, আমি ভাৰতৰ ভূমিপুত্ৰ হয়, অসমৰ ভূমিপুত্ৰ হয়। আমি কেতিয়াও বিদেশী হ'ব নহয়, বিদেশী নহয়। আমি ভাৰতৰ ভূমিপুত্ৰ কেতিয়াও বিদেশী হ'ব নোৱাৰে। আজি যিটো নেকি ডকুমেণ্ট থকা স্বত্তেও যিটো নেকি আজি হাজেলা ডাঙৰীয়াই যিটো নেকি ঘোষণা কৰিলে, আমি শুনিছোঁ এইটো এই NRC-টো হৈছে সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত, কিন্তু মনিটৰিংটো কোনে কৰিছে? তেখেতসকলে আমাৰ মেচিনাৰীটো ক'ৰ হয়? অসমত যি তেখেতসকলে যিটো কৰিছে সেইটোত আমি ছেটিছফাই নহয়। ছফ্টৱেৰৰ কিছু গণ্ডগোল আছে। এতিয়া 120 দিন সময় দিছে চৰকাৰে, এইটোৰ ক্ষেত্ৰত আপোনালোকে সন্তুষ্ট হয়নে? তেখেতৰ কোনো 20 দিন আমি এইটোত সন্তুষ্ট নহয়, কাৰণ আমি কোনো এই FD কোৰ্ট ক'ৰবাত তেখেতসকলে যাব দিছে, চৰকাৰৰ নিৰ্দেশ এটা দিছে 120 দিন কিয়? আমাৰ ইয়াত আহক, ইয়াতে আহি ভেৰিফিকেশ্যন কৰক। আপুনি কোৱা মতেদি আমাক 120 দিন সময় দিছে। 120 দিন সময়ৰ ভিতৰত যে তেওঁলোকে আমাৰ নামবিলাক উঠাব, এইটোৰ কি প্ৰমাণ আছে? কাৰণ NRC-ৰ নামত আমাৰ মানুহবিলাক 200 পৰা 250 কিলোমিটাৰ, কাবাই 300 কিলোমিটাৰ, কাবাই 150 কিলোমিটাৰ আমাৰ এই অঞ্চলত দুখীয়া ৰাইজ গৰু ছাগলী বিক্ৰী কৰি হাজিৰা কাম কৰে। প্ৰায় আপুনি এই গাঁৱত হয়তো জানেই, টংলাৰ ভিতৰত আমাৰ চবতকৈ উন্নত মানে ইমান দুখীয়া ৰাইজ, যিটো হাজিৰা কাম নকৰিলে তেওঁলোকৰ ঘৰ নচলে। তো সেই হাজিৰা কাম কৰা মানুহবিলাক যদি 300 কিলোমিটাৰ মাতে, তেতিয়াহ'লে তেওঁলোকে ঘৰৰ মানুহবিলাক লৈ যোৱাৰ পিছত কিমান পইচাৰ প্ৰয়োজন হয়, সেইবিলাক কৰাৰ স্বত্তেও আমাৰ NRC-ত নাম অহা নাই। তো আমি এতিয়া আজিৰ দিনত কি ভাবিব পাৰোঁ যে এতিয়া যে আমাক আগত ট্ৰাইব্যুনেল অফিচ বহি আছে, ট্ৰাইব্যুনেল অফিচত আমি গ'লে যে আমাৰ নামবিলাক আহিব, সেইটোতো একো প্ৰমাণ নাই। কাৰণ আমাৰ হাতত 51 চনৰ কাগজ আছে, 48 চনৰ কাগজ আছে, 65-60 চনৰ কাগজ চবৰ তাত আছে। চৰকাৰে ইয়াত আহক, আহি কেনে ইয়াক চেণ্টাৰ বহক, তেওঁলোকে চাওক যে আমাৰ তাত এই কাগজ আছে নে নাই। ইমানখিনি কাগজ থকাৰ স্বত্তেও যিহেতু NRC-ত নাম অহা নাই, আজিৰ দিনত যে ট্ৰাইব্যুনেলে 120 দিন সময় লৈছে, তাত গ'লে যে নামবিলাক উঠাব, এইটোৰ কি প্ৰমাণ আছে? চৰকাৰক আমি কি হিচাপত বিশ্বাস কৰি লওঁ? এইখন চৰকাৰ ভাওতাবাজী চৰকাৰ, এইখন চৰকাৰ গছৰ গুড় কাটে, ওপৰত পানী উঠালে। গতিকে এই চৰকাৰৰ ওপৰত আমাৰ আস্থা নোহোৱা হৈছে। যদি আস্থা থাকে, আস্থা যদি ৰাখিব বিচাৰে, তেতিয়াহ'লে এই অঞ্চলৰ মানুহবিলাক কাগজ নিৰীক্ষণ কৰি প্ৰত্যেকৰ নাম উঠাক, আৰু যদি নাম নুঠায় তেতিয়াহ'লে এই অঞ্চলৰ ৰাইজ লৈ আজি আমি ইয়াতে কোনো সংগঠন জড়িত হোৱা নাই, কোনো সংগঠনৰ বেনাৰ আমি লগোৱা নাই। আমি এজন ৰাইজ হিচাপে ইয়াতে আহিছোঁ, ৰাইজ হিচাপে ইয়াতে সংঘবদ্ধ হৈছোঁ। আমি বিকল্প ব্যৱস্থা ল'বলৈ বাধ্য হ'ম, কাৰণ আমাৰ ওপৰত বহুত অত্যাচাৰ হৈছে, আমি আৰু সহ্য নকৰোঁ। ধন্যবাদ।